নমস্কাৰ ভাইটি ভণ্টিসকল, মই দিগ্বিজয় ফুকন আৰু তোমালোক সকলোৰে দিগ্বিজয় দাদা। তো কাৰণে আজি মই লৈ আনিছোঁ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ আটাইবিলাক MCQ আৰু VS। তোমালোকে যদি কোনোবাই যদি ভুলক্ৰমে যদি এই ভিডিঅ'ত যদি ক্লিক কৰিছা তেতিয়াহ'লে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিবা, কাৰণ এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ সমাজ বিজ্ঞান বিষয়টো ভাল লাগিবলৈ আৰম্ভ হ'ব। তো আজি আমি কি আলোচনা কৰিম তেতিয়াহ'লে MCQখিনি আৰু VSখিনি, য'ৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষা বা তোমালোকৰ এতিয়া হাফ ইয়াৰলি বা যিটো প্ৰি বৰ্ড এক্সাম প্ৰত্যেকতে প্ৰশ্ন আহিব। তো চোৱা, লেচনটোৰ নাম হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। বংগ বিভাজন বুলি কি কাৰণে কোৱা হৈছে? কাৰণ বংগপ্ৰদেশখন ভাগ কৰি দিয়া হৈছিল ইয়াত। গতিকে বংগপ্ৰদেশত দ্বিখণ্ডিত কৰি তাৰে এভাগ আমাৰ অসমৰ সৈতে সংলগ্ন কৰা হৈছিল। তো সেইটো হৈছে বংগ বিভাজন। আৰু সেই বংগ বিভাজন যে হ'ল তাৰ প্ৰতিবাদ স্বৰূপে এটা আন্দোলন হৈছিল, সেইটো হৈছে বংগভংগ বিৰোধী আন্দোলন। আৰু সেই বংগভংগ বিৰোধী আন্দোলনতে যেতিয়া নেকি বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত ল'লে, তেতিয়াৰ পৰা তাক কোৱা হ'ল স্বদেশী আন্দোলন। অৰ্থাৎ যেতিয়াৰ পৰা স্বদেশীকতাৰ ধাৰণাটো আহি পৰিলে তেতিয়াৰ পৰা তাক কোৱা হ'ল স্বদেশী আন্দোলন হ'ল। তেতিয়াহ'লে ইয়াত চোৱা, বংগ বিভাজন হৈছিল 1905 খ্ৰীষ্টাব্দত আৰু 1911 খ্ৰীষ্টাব্দত কি হৈছিল? সেই বংগখন পুনৰ লগ হৈ গৈছিল, একত্ৰীকৰণ হৈছিলে। নেক্সট এতিয়া চোৱা, কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? এই MCQটো আহিছে 2014, 2017 আৰু 2023। তো ইয়াৰ এনচাৰটো হৈছে লৰ্ড নেথানিয়েল কাৰ্জন। লৰ্ড নেথানিয়েল কাৰ্জনৰ যিটো সম্পূৰ্ণ নাম সেইটো হৈছে গিয়ৰ্জি নেথানিয়েল কাৰ্জন, আৰু তেখেতক শ্বৰ্টকৈ লৰ্ড কাৰ্জন বুলিও কোৱা হয়। নেক্সট আহিলে চোৱা, চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? চিপাহী বিদ্ৰোহ হৈছিল 1857 খ্ৰীষ্টাব্দত। 1857 খ্ৰীষ্টাব্দৰ 10 মে' তাৰিখে হৈছিল মিৰাটত প্ৰথমে। তোমালোকক জানিবৰ কাৰণে কৈ থলোঁ। 3 নম্বৰ প্ৰশ্ন চোৱা, ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা কি? তো এইটো হৈছে বংগ বিভাজন, আৰু প্ৰথমটো কেতিয়াহ'লে চিপাহী বিদ্ৰোহ। তো এইবিলাকৰ পৰাই MCQ আহিব। মই MCQ আৰ্হিত তোমালোকক লিখি অনা নাই, ডাইৰেক্টলি শ্বৰ্টকৈ লিখি আনিছোঁ। তোমালোকে ইয়াৰ পৰাই MCQ পঢ়িব। নেক্সট আহিলে চোৱা, ইয়াত তোমালোকৰ ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় আন্দোলন কি? সেইটো হৈছে বংগভংগ বিৰোধী আন্দোলন। যদিও বা আমি যদি ক'ম যে চিপাহী বিদ্ৰোহ আগত হৈছিলে, কিন্তু চিপাহী বিদ্ৰোহ ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে যদিও হৈছিলে, সি সক্ৰিয় আন্দোলন নাছিল, কাৰণ তাত কেৱল চিপাহীসকলেহে ভাগ লৈছিল। কিন্তু তাৰ পৰিৱৰ্তে বংগভংগ বিৰোধী আন্দোলনটোত ইয়াত বিভিন্ন কৰ্মচাৰী ব্যক্তিসকল, বিভিন্ন বৃত্তিধাৰী লোকসকলৰ লগতে ছাত্ৰসকলেও ভাগ লৈছিল, আনকি মহিলাসকলেও ভাগ লৈছিল। গতিকে এই হৈছে কি? সক্ৰিয় আন্দোলন। নেক্সট আহিলে এলাহাবাদ সন্ধি কেতিয়া হৈছিল? এলাহাবাদ সন্ধি হৈছিল 1765 খ্ৰীষ্টাব্দত, আৰু ই হৈছিল মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। কাৰ মাজত স্বাক্ষৰিত হৈছিল? সেইটো 2023 চনত প্ৰশ্নটো আহিছে। নেক্সট চোৱা, প্ৰেচিডেণ্টৰ তলতীয়া শাসন যন্ত্ৰটো কি? সেইটো হৈছে প্ৰেচিডেঞ্চি। এতিয়া প্ৰেচিডেণ্ট কি হয় চোৱা, এই ৰবাৰ্ট ক্লাইভৰ পৰা একেবাৰে লৰ্ড ডেলহাউচি দিনলৈকে এই গোটেই সময়ছোৱাতে কি হৈছিল? ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ স্থাপন কৰা হৈছিল। ভাৰতবৰ্ষৰ ঠাইবিলাক ব্ৰিটিছৰ তলতীয়া হৈ গৈছিল। গতিকে এই সময়তে কলিকতা, বোম্বাই আৰু মাদ্ৰাছ এই তিনিখন কোম্পানীৰ তিনিটা ঘাই শাসন কেন্দ্ৰত পৰিণত হৈছিল। আৰু প্ৰতিটো শাসন কেন্দ্ৰৰ যিগৰাকী সৰ্বোচ্চ শাসক আছে তেখেতকে কোৱা হৈছিল কি বুলি? তেতিয়াহ'লে তেখেতক কোৱা হৈছিল প্ৰেচিডেণ্ট বা গভৰ্ণৰ, আৰু তেখেতৰ তলতীয়া শাসন যন্ত্ৰটো কি? সেইটো সুধিছে, সেইটো হৈছে প্ৰেচিডেঞ্চি। নেক্সট প্ৰশ্ন ইয়াৰ পৰা আহিব তোমালোকৰ, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াণ্ডাবু সন্ধি হৈছিল 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত, অৰ্থাৎ বুলি নাই আৰু 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত আছিলে। তোমালোকে এইটো মনত ৰাখি থৈ দিবা, কাৰণ এইটো যদি তোমালোকে 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী লিখি থোৱা ভুল হৈ যাব। কাৰণ মই লিখিছিলোঁ পৰীক্ষাত, মই যেতিয়া পৰীক্ষা দিছিলোঁ 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী লিখি থৈছিলোঁ, ভুল হৈ গৈছিলে। 24 ফেব্ৰুৱাৰী লিখিবা, ভুল নকৰিবা দেই। নেক্সট আহিলে চোৱা, তলতীয়া ঠাইসমূহ কেতিয়া ব্ৰিটিছ প্ৰশাসনৰ তলতীয়া হৈছিল? প্ৰথম আহিলে অসম। আমি গম পালোঁ অসমখন কেতিয়া হৈছিল? 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধিৰ পিছত। তাৰ পৰা কাছাৰ 1832 খ্ৰীষ্টাব্দত, খাচীয়া পাহাৰ 1833 খ্ৰীষ্টাব্দত, তাৰপৰা আহিলে জয়ন্তীয়া পাহাৰ 1835 খ্ৰীষ্টাব্দত। নেক্সট মটক আৰু শদিয়া ৰাজ্য 1839 খ্ৰীষ্টাব্দত, খামতি ৰাজ্য 1843 খ্ৰীষ্টাব্দত, চিংফৌ ৰাজ্য 1843 খ্ৰীষ্টাব্দত, নগা পাহাৰ বা আংগামীসকলৰ নগা পাহাৰ হৈছে 1854 খ্ৰীষ্টাব্দত। তোমালোকে এইখিনি নোট কৰি যাবা। নেক্সট আহিলে চোৱা, কোনখন আইনৰ দ্বাৰা বংগদেশৰ গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল? তেতিয়াহ'লে আমি গম পালোঁ গভৰ্ণৰ 3জন, কলিকতা বা বংগৰ এজন আছিলে, বোম্বাইৰ এজন আছিলে, আৰু মাদ্ৰাজৰ এজন আছিলে। ঠিক আছে। তো তাৰে যিজন কলিকতা যিজন মানে গভৰ্ণৰ আছিল, সেই গভৰ্ণৰজন বা বংগৰ গভৰ্ণৰজন গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত হৈছিল এখন আইনৰ দ্বাৰা। সেই আইনখন কি সুধিছে? তো সেই আইনখন হৈছে নিয়ন্ত্ৰণকাৰী আইন বা ৰেগুলেটিং এক্ট, যিখন নেকি 1773 খ্ৰীষ্টাব্দত প্ৰণয়ন কৰা হৈছিল। তোমালোকে মনত থৈ দিবা, কাৰণ ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। পিছত মই লিখিবলৈ পাহৰি থাকিলোঁ, কিন্তু কৈ থৈ গৈছোঁ, কিন্তু পিছত আহিলে নাহিল ছাৰ কমন নপৰিলে বুলি নক'বা, কাৰণ মই তোমালোকক কৈ গৈছোঁ ন 1773 খ্ৰীষ্টাব্দত এইখন আইন প্ৰণয়ন কৰা হৈছিল। নেক্সট, ফৰ্ট উইলিয়াম ক'ত অৱস্থিত? ফৰ্ট উইলিয়াম কলিকতাত অৱস্থিত। গতিকে এই বংগ
বংগদেশৰ গভৰ্ণৰজনক ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেল বুলিও কোৱা হয় তাৰপৰা নেক্সট আহিলে চোৱা বংগৰ গভৰ্ণৰ জেনেৰেলে বংগদেশ শাসনৰ দায়িত্ব কাৰ হাতত অৰ্পণ কৰিছিল যেহেতু বংগৰ গভৰ্ণৰ জেনেৰেলৰ শাসনৰ কৰ্তৃত্ব আছিল বিশাল কামবিলাক যেহেতু তেওঁৰ বহুত বেছি আছিলে গতিকে তেখেতে শাসন কৰা নাছিলে তেখেতে শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰ হাতত অৰ্পণ কৰিছিলে ঠিক আছে উত্তৰটো হ'ব এজন লেফটেনেণ্ট গভৰ্ণৰ হাতত এতিয়া যে বংগভংগ যে কৰিব তাৰ কাৰণে কি কৰিছিল মানে প্ৰথম পদক্ষেপ হৈছিলে যে অসম প্ৰদেশ গঠন কৰা গতিকে অসম প্ৰদেশ কেনে গঠন কৰিলে চোৱা যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলাৰ সৈতে কাছাৰ শ্ৰীহট্ট তাৰপিছত আকৌ খাচিয়া জয়ন্তীয়া পাহাৰ এইবিলাকক লগ লগাই পানি প্ৰদেশখন গঠন কৰিলে তো কেতিয়া গঠন হৈছিল এইটো প্ৰশ্ন আহিব পাৰে সেইটো হৈছে 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে গঠন হৈছিল নেক্সট প্ৰশ্ন আহিব পাৰে চোৱা অসম প্ৰদেশৰ সৰ্বমুঠ মাটিকালি কিমান আছিল 54100 আৰু তাৰ জনসংখ্যা কিমান আছিল তেতিয়াহ'লে 41,50,000 এতিয়া এই অসম প্ৰদেশখন গঠন হ'ল যে এই নৱগঠিত অসম প্ৰদেশখনৰ কাৰণে মুখ্য আয়ুক্তৰ পদ এটা সৃষ্টি কৰা হৈছিল আৰু তাত প্ৰথম দায়িত্ব দিয়া হৈছিল কৰ্ণেল R.H. কিটিনজক কৰ্ণেল ৰিচাৰ্ড হাৰ্ট কিটিনছ R মানে হৈছে ৰিচাৰ্ড H মানে হৈছে হাৰ্ট ঠিক আছে গতিকে ৰিচাৰ্ড হাৰ্ট কিটিনছ কোন তেতিয়াহ'লে অসমৰ প্ৰথম মুখ্য আয়ুক্ত অসমৰ প্ৰথম মুখ্য আয়ুক্ত কোন সেইটো প্ৰথম প্ৰশ্ন আহিব পাৰে 16 নম্বৰ প্ৰশ্নটো দেখিছা ন নেক্সট চোৱা বংগ বিভাজনৰ ক্ষেত্ৰত কোন দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক সহায় কৰিছিল এই যে বংগ বিভাজন যে হৈছিল এই ক্ষেত্ৰত লৰ্ড কাৰ্জনৰ দিনতহে হৈছিল লৰ্ড কাৰ্জনক দুজন বিষয়াই বিশেষকৈ সহায় কৰিছিল এজন হৈছে মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ আৰু আনজন হৈছে আমাৰ অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ কোনে কাৰ সহযোগত হৈছিল সেইটো আহিব পাৰে নেক্সট অসম প্ৰদেশ গঠন কৰা জিলাকেইখনৰ নাম কি কৈছিলোঁ নহয় ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলাৰ সৈতে খাচিয়া জয়ন্তীয়া পাহাৰ কাছাৰ শ্ৰীহট্টক লগ লগাই পানি অসম প্ৰদেশ গঠন কৰা হৈছিল গতিকে সেই 6খন জিলানো কি সেই 6খন জিলা হৈছে GKNDSL অৰ্থাৎ গোৱালপাৰা কামৰূপ নগাঁও দৰং শিৱসাগৰ লখিমপুৰ এনেকৈ মনত ৰাখিবা কি GKNDSL নেক্সট আহিলে চোৱা কিমান খ্ৰীষ্টাব্দত এণ্ড্ৰু ফ্ৰেজাৰ বংগদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হৈছিল তো আমি গম পাইছিলোঁ এণ্ড্ৰু ফ্ৰেজাৰ কোন আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত আছিলে হয়নে গতিকে তেখেত কিন্তু কি হৈছিল বংগৰ লেফটেনেণ্ট গভৰ্ণৰ পদলৈ পদোন্নতি লাভ কৰিছিল কেতিয়া হৈছিল 1903 খ্ৰীষ্টাব্দত আৰু তোমালোকে জানিবৰ কাৰণে কৈ থলোঁ তেখেত 1903 খ্ৰীষ্টাব্দৰ পৰা একেবাৰে 1908 খ্ৰীষ্টাব্দলৈকে কি আছিল বংগৰ লেফটেনেণ্ট গভৰ্ণৰ আছিলে তাৰপৰা নেক্সট প্ৰশ্ন হৈছে তেওঁ যেতিয়া নেকি লেফটেনেণ্ট গভৰ্ণৰ হ'ল সেই সময়ত তেখেতক কি কৰিলে এই লৰ্ড কাৰ্জনে ক'লে যে আপুনি বংগ বিভাজনৰ পৰিকল্পনাটো প্ৰস্তুত কৰক গতিকে তেখেতে উইলিয়াম আৰ্স্কেন ৱাৰ্ড অৰ্থাৎ উইলিয়াম ৱাৰ্ডে আগবঢ়োৱা যিটো পৰিকল্পনা সেইটো অলপমান সলনি কৰিলে আৰু বংগ বিভাজনৰ পৰিকল্পনাটো এণ্ড্ৰু ফ্ৰেজাৰে মানে প্ৰস্তুত কৰিলে আৰু সেইটো লৰ্ড কাৰ্জনৰ হাতত জমা দিলে কেতিয়া জমা দিলে সেইটো আহিব পাৰে এনেকৈ আহিব চোৱা কিমান চনৰ কিমান তাৰিখে এণ্ড্ৰু ফ্ৰেজাৰে বংগ বিভাজনৰ আঁচনিখন লৰ্ড কাৰ্জনৰ হাতত জমা দিছিল 1903 চনৰ 28 মাৰ্চ তাৰিখে হ'ল নেক্সট প্ৰশ্ন আহিব চোৱা লৰ্ড কাৰ্জনে কোনজন ভাৰত সচিবৰ সৈতে বংগ বিভাজনৰ প্ৰস্তাৱ তৈয়াৰ কৰিছিল সেইজন হৈছে হাবাৰ্ট ৰিজলি এতিয়া হাবাৰ্ট ৰিজলিৰ লগত যিটো প্ৰস্তাৱ তৈয়াৰ কৰিলে সেইটো লণ্ডনলৈ পঠিয়াই দিলে আৰু লণ্ডনত যেতিয়া সেই প্ৰস্তাৱটো গ্ৰহণ কৰিলে তেতিয়াৰ পৰা তাক কোৱা হৈ গ'ল কি বুলি আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা আৰু সেই আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকাটো 1903 চনৰ 6 ডিচেম্বৰত যেতিয়া ৰিজলিয়ে প্ৰকাশ কৰিলে তেতিয়াৰ পৰা তাক ৰিজলি পেপাৰ বুলি কোৱা হয় গতিকে কেতিয়াৰ পৰা আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকাক ৰিজলি পেপাৰ নামে জনা যায় 1903 খ্ৰীষ্টাব্দৰ 6 ডিচেম্বৰৰ পৰা আৰু এই দিনটোতে বংগভংগৰ প্ৰস্তাৱটো উত্থাপিত হোৱা বুলি কোৱা হয় কাৰণ যিহেতু ৰিজলিয়ে যিহেতু প্ৰকাশ কৰি দিলে গতিকে এইটো গল কি উত্থাপিত হোৱা দিন বুলি কোৱা হয় নেক্সট বংগ বিভাজন বুলিলে কি বুজা মই আগতে কৈছোৱে যে বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰা প্ৰক্ৰিয়াটোকে বংগ বিভাজন বুলি কোৱা হয় SSLC 2013 আহিছিল এইটো প্ৰশ্ন দেই নেক্সট চোৱা ঢাকা ৰাজসাক্ষী চট্টগ্ৰাম এই বংগপ্ৰদেশখনক যে দ্বিখণ্ডিত কৰিলে খণ্ডিত একাংশ যে আমাৰ অসমৰ সৈতে যে সংলগ্ন কৰিলে তো এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হৈছিল তেতিয়াহ'লে এই প্ৰক্ৰিয়াটোক কোৱা হৈছিল বংগ বিভাজন গতিকে খণ্ডিত একাংশ যে অসমৰ সৈতে সংলগ্ন কৰিলে তাত আছিলে 3টা সংমণ্ডল তো সেই সংমণ্ডলকেইটা কি সেই সংমণ্ডলকেইটা হৈছে ৰাজসাক্ষী ঢাকা আৰু চট্টগ্ৰাম এই তিনিওটা সংমণ্ডলৰ মুঠ মাটিকালি কিমান আছিল সুধিছে ইয়াৰ মুঠ মাটিকালি আছিলে 1,06,540 বৰ্গমাইল ঠিক আছে এতিয়া সেই বংগ বিভাজন যে কৰিলে এনে কৰিব পাৰিব নেকি নোৱাৰে গতিকে তাৰ এটা অজুহাত দেখুৱালে যে বংগপ্ৰদেশখন আমি আয়তন সৰু কৰিছোঁ আমাৰ শাসনৰ সুবিধাৰ্থে তো ইমান ডাঙৰ বংগপ্ৰদেশখন এজন লেফটেনেণ্ট গভৰ্ণৰে চলাব পৰা নাই গতিকে আমি ভাগ কৰি দিছোঁ তেনেকৈ ক'লে কিন্তু ইয়াৰ আঁৰৰ কাহিনী এটাই আছিল সেইটো হৈছে কি হিন্দু মুছলমানৰ মাজৰ একতাটো ভাঙি পেলাবলৈ বিচাৰিছিল আৰু লগতে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগদেশক দ্বিখণ্ডিত কৰি কি কৰিবলৈ বিচাৰিছিল তেতিয়াহ'লে হিন্দু বঙালী যিসকল বুদ্ধিজীৱী আছে সেইসকলক সংখ্যাটো কম কৰিবলৈ বিচাৰিছিলে সংখ্যালঘুত পৰিণত কৰিবলৈ বিচাৰিছিলে বুজি পালা গতিকে সেইটো আছিল কি তেতিয়াহ'লে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য প্ৰশ্নটো আহিছে 2011 চনত
ঠিক আছে এতিয়া এই ঐক্যবদ্ধ বংগ যে এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ শক্তিটো ভাঙি চুৰমাৰ কৰিব বুলিও আনকি লিখিছিলে এখন চিঠিত কোনে এই হাবাৰ্ড ৰিজলিয়ে কাৰ্জনলৈ চিঠিখন লিখিছিলে গতিকে এইটো কোনে কৈছিল SSLC 2024ত আহিছে এইটো হৈছে কাৰ্জনে কৈছিল ঠিক আছে কাৰ্জন নহয় কোনে কৈছিল হাবাৰ্ড ৰিজলিয়ে কৈছিলে কাক কৈছিলে কাৰ্জনক কৈছিলে কিহৰ দ্বাৰা এখন চিঠিৰ দ্বাৰা নেক্সট আহিলে চোৱা লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ চাৰিদফীয়া আঁচনিখনৰ প্ৰথম আঁচনিৰ দফাসমূহ কি আছিল তো প্ৰথম আঁচনিৰ দফাসমূহ এইবিলাকে যে ৰাজহাকী ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডল সেই বংগোপদেশৰ ভাগ হোৱা অংশডোখৰ সৈতে অসম সংলগ্ন যিখন নতুন প্ৰদেশ হ'ব সেইখন নাম হ'ব পূৰ্ববংগ আৰু অসম পূৰ্ববংগ আৰু অসম এটা কাৰণে দিলে কাৰণ অসম নামটো থাকিলে চাহ ব্যৱসায়টো তেওঁলোকৰ অলপ বিশেষভাৱে লাভ কৰিব পাৰিব কাৰণ চোৱা চাহৰ ক্ষেত্ৰত অসম আগবঢ়া গতিকে পূৰ্ববংগ আৰু অসমৰ পৰা চাহ আহিছে বুলি ক'লে কি হ'ব চলিব বিদেশত কাৰণ অসমৰ চাহ বিদেশত বহুত বেছি চলে আমি অসমৰ মানুহখিনিয়ে অসমৰ পিয়ৰ চাহটো খাই পোৱা নাই আমি ধূলি চাহপাতটোহে খাই থাকোঁ তো পিয়ৰ যিটো চাহপাত সেইটো বহুত বেছি টেষ্টি হয় গতিকে সেইটো বহুত বেছি দাম আছে বাহিৰত গতিকে তাৰ বহুত বেছি মূল্য আছে ভেলিউ আছে গতিকে সেইকাৰণে সেই পূৰ্ববংগৰ অসম নামটো দিছিলে যাতে চাহ খেতিত তেওঁলোকে লাভালাভ হ'ব পাৰে নেক্সট আহিলে চোৱা ইয়াত আহিব পাৰে যে পূৰ্ববংগৰ অসমৰ প্ৰদেশৰ যিখন ৰাজধানী সেই ৰাজধানী হ'ব ঢাকা বুলি কৈছে বৰ্তমান বাংলাদেশত আছে আৰু সেই পূৰ্ববংগৰ অসমৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰ হাতত অৰ্পণ কৰা হ'ব আৰু অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হ'ব এই শ্বিলঙৰ পৰা ঢাকালৈ যে স্থানান্তৰিত হ'ল আগত শ্বিলং আছিলে বুলি কৈছে তো শ্বিলংখন আছিলে অসমৰ ৰাজধানী আগতে 1972 চনত যেতিয়া নেকি মেঘালয় আমাৰ অসমৰ পৰা গুচি গ'লগৈ পৃথক হৈ পিনি তাৰপিছৰ পৰা কি হ'ল তেতিয়াহ'লে এই 1973 চনত কি হ'ল তেতিয়াহ'লে এই দিছপুৰখন আহি পৰিলে তাৰ আগলৈকে কি আছিলে শ্বিলং আছিলে ঠিক আছে তাৰ পৰা সেই অসমৰ ৰাজধানী কি হৈছিল তেতিয়াহ'লে শ্বিলঙৰ পৰা ঢাকা হৈ গৈছিল তেতিয়াহ'লে ভংগৰ প্ৰথম দফাৰ অনুসৰি তাৰপৰা নেক্সট আহিলে চোৱা বংগ বিভাজনৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ কি অভিযান হাতত লোৱা হৈছিল যে বংগভংগ যে আমি ছাপোৰ্ট নকৰোঁ এই কথাটো ইংৰাজক জনাব লাগিব গতিকে জনমত গঠন কৰিব লাগিব জনমত গঠনৰ কাৰণে কি কৰিলে তেতিয়াহ'লে প্ৰথমতে অভিযান স্বাক্ষৰ সংগ্ৰহৰ অভিযান হাতত লৈছিল তো কিমান হাজাৰ স্বাক্ষৰ সংগৃহীত প্ৰতিবাদ পত্ৰ ভাৰত সচিবৰ হাতত অৰ্পণ কৰা হৈছিল প্ৰায় 70,000 মানে 70,000 মানুহে চাইন কৰি দিছিলে যে আমি বংগভংগৰ বিৰোধিতা কৰিছোঁ আমি বংগভংগ নিবিচাৰোঁ কিন্তু তথাপিতো বংগভংগ হ'ল গতিকে আন্দোলনটো হ'বই এতিয়া বংগ বিভাজনৰ প্ৰস্তাৱটো কেতিয়া উত্থাপিত হৈছিল তেতিয়াহ'লে 1903 খ্ৰীষ্টাব্দৰ 6 ডিচেম্বৰ তাৰিখে সেই ৰিজলিয়ে যে প্ৰকাশ কৰিছিল প্ৰস্তাৱটো সেই দিনটোৱে আৰু নেক্সট আহিলে বংগ বিভাজনৰ প্ৰস্তাৱটো কেতিয়া চৰকাৰীভাৱে প্ৰকাশিত কৰা হৈছিল সেইটো হৈছে 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই তাৰিখে আৰু ইয়াৰ এদিন পিছতে দিনাজপুৰত এখন বিশাল মহাসভা আয়োজিত হৈছে যিহেতু চৰকাৰীভাৱে প্ৰকাশ কৰিলে গতিকে ইয়াৰ পিছদিনাখন সিদ্ধান্ত লৈছে যে আমি বিদেশী বস্তু বৰ্জন কৰিম গতিকে দিনাজপুৰতে সিদ্ধান্ত লোৱা হৈছিল দেই সেইটো আমাৰ পিছত প্ৰশ্নটো আছে এতিয়া চোৱা বংগভংগ বিৰোধী আন্দোলনটো কেতিয়াৰ পৰা স্বদেশী আন্দোলন নামেৰে জনাজাত হয় প্ৰথমতে কৈ আহিছোঁ যেতিয়াৰ পৰা তাত বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত লোৱা হয় তেতিয়াৰ পৰা তাক বংগভংগ বিৰোধী আন্দোলনটো স্বদেশী আন্দোলন নামেৰে জনাজাত হৈ পৰে তাৰ পৰা চোৱা কৃষ্ণ কুমাৰ মিত্ৰ কোনখন পত্ৰৰ সম্পাদক আছিল তো তেওঁ আছিল সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক এখেতৰ ফটোখন আছে মই তোমালোকক শেষত দেখাই দিম নেক্সট সঞ্জীৱনী পত্ৰিকাত বংগ বিভাজনৰ বিষয়ে প্ৰকাশ পোৱা নিবন্ধটো কি সেইটো হৈছে বংগৰ সৰ্বনাশ নামৰ এটা বংগৰ সৰ্বনাশ নামৰ যিটো নিবন্ধ প্ৰকাশ পাইছিল সেইটোৱে তেতিয়াহ'লে সেই বংগবাসীৰ মনত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল ঠিক আছে নেক্সট আহিলে চোৱা বংগ বিভাজনৰ বিৰুদ্ধে প্ৰথমখন প্ৰতিবাদী সভা ক'ত আয়োজিত হৈছিল এতিয়া যিহেতু বংগ বিভাজন হৈছিল গতিকে তাৰ বিৰোধিতা কৰিবলৈ কিছুমান প্ৰতিবাদী সভা হৈছিল আৰু তাৰে প্ৰথমখন প্ৰতিবাদী সভা ক'ত হৈছিল সেইটো সুধিছে প্ৰথমখন প্ৰতিবাদী সভা হৈছিলে খুলনা বা বাগেৰবাৰীত হৈছিলে 1905 খ্ৰীষ্টাব্দৰ 14 জুলাই তাৰিখে হৈছিল তোমালোকে পিছত নাহিলে বুলি নকবা কিন্তু এতিয়াই কথা কৈছোঁ নেক্সট আহিলে চোৱা বংগ বিভাজনৰ বিৰুদ্ধাচৰণ দ্বিতীয়খন কেতিয়া হৈছিল দ্বিতীয়খন হৈছিল দিনাজপুৰত হৈছিল কেতিয়া হৈছিল সেইখন হৈছিল 1905 খ্ৰীষ্টাব্দৰ 20 জুলাই তাৰিখে দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত হৈছিল মহাৰাজৰ নেতৃত্বত হৈছিল দেই নেক্সট আহিলে চোৱা বিদেশী বস্তু বৰ্জনৰ প্ৰস্তাৱ সিদ্ধান্ত কোনখন সভাত গ্ৰহণ কৰা হৈছিল কৈছিলোঁৱে দিনাজপুৰত নেক্সট আহিলে চোৱা এই যিটো বংগভংগ বিৰোধী আন্দোলন তাত যে কেৱল মাত্ৰ অকল এই ডাঙৰ মানুহখিনিয়ে ভাগ লৈছিল তেনেকুৱা নহয় তাত কি হৈছিল তাত ছাত্ৰ সমাজে ভাগ লৈছিল গতিকে তাত ৰিপন কলেজৰ ছাত্ৰসকলে পোনপ্ৰথমবাৰৰ কাৰণে ভাগ লৈছিলে গতিকে এইটো সুধিব পাৰে কোনখন কলেজৰ ছাত্ৰই পোনপ্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল সেইটো হৈছে ৰিপন কলেজৰ ছাত্ৰসকলে মানে 18 জুলাই তাৰিখে 1905 খ্ৰীষ্টাব্দৰ 18 জুলাই তাৰিখে ভাগ লৈছিলে তোমালোকে কথাখিনি মন দি যাবা আকৌ দেই কাৰণ ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে কোনো এটা কথা মই উল্টা পুল্টা কৈ থকা নাই একদম ডাইৰেক্ট পইণ্টৰ কথাখিনি কৈছোঁ নেক্সট চোৱা ৰিপন কলেজৰ বৰ্তমান নাম কি বৰ্তমান নাম হৈছে সুৰেন্দ্ৰনাথ কলেজ ঠিক আছে আৰু এতিয়া তোমালোকক কৈ থৈছোঁ এই ৰিপন কলেজৰ আহ্বান ক্ৰমে কলিকতাৰ আটাইবিলাক
কলেজৰে কি হৈছিল স্কুল কলেজৰ ছাত্ৰসকলে কি কৰিছিল তেতিয়াহ'লে প্ৰতিবাদ কৰিছিলে 31 জুলাই তাৰিখে কাৰ আহ্বান ক্ৰমে তেতিয়াহ'লে এই কলিকতাৰ ৰিপন কলেজৰ আহ্বান ক্ৰমে নেক্সট আহিলে চোৱা কলিকতা টাউন হলত কাছিম বজাৰ টাউন হল বুলি কোৱা হয় বিশাল জনসভা এখন অনুষ্ঠিত হৈছিল সেই দিনটো কি আছে সেই দিনটো হৈছে 1905 চনৰ 7 আগষ্ট তাৰিখে কাৰ নেতৃত্বত হৈছিলে মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দীৰ অধ্যক্ষতাত হৈছিলে এবাৰ নেক্সট আহিলে কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল সুৰেন্দ্ৰনাথ বেনাৰ্জী বা সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত একেজন মানুহে তাৰপৰা নেক্সট আহিলে চোৱা জাতীয় শোক দিৱস কেতিয়া পালন কৰা হৈছিল তো জাতীয় শোক দিৱস পালন কৰা হৈছিল এই যে বংগভংগৰ কাৰণে ইমানখিনি কাম কৰিলে যাতে বংগভংগ যাতে নহওক তাৰ কাৰণে ইমানখিনি যে কাম কৰিলে তথাপিও যে বংগভংগ হ'ল তাৰ কাৰণে কি হৈছিল তেতিয়াহ'লে বংগদেশত সেই দিনটোত মানে জাতীয় শোক দিৱস পালন কৰিলে গতিকে জাতীয় শোক দিৱস কেতিয়া পালন কৰা হৈছিল তেতিয়াহ'লে এই বংগভংগ কাৰ্যকৰী হোৱাৰ দিনা অৰ্থাৎ 1905 চনৰ 16 অক্টোবৰ তাৰিখে নেক্সট প্ৰশ্ন আহিব যে সেই বংগভংগৰ দিনটোতে মানে কাৰোবাৰ আহ্বান ক্ৰমে মানে সেইদিনাখন কি হৈছে গোটেই বংগদেশত প্ৰত্যেক ঘৰ মানুহতে পাক বন্ধ ৰখা হৈছিল কোনো খাদ্য ৰন্ধন কৰা হোৱা নাছিলে কোনে কৰা নাছিলে এইটো কাম কাৰ আহ্বান কৰা হৈছিল ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ তেখেতে এগৰাকী ৰাইটাৰ আছিলে বেংগলী ৰাইটাৰ তোমালোকক মই তেখেতৰ ফটোখন লাষ্টত দেখাই থৈ যাম নেক্সট আহিলে চোৱা কাৰ আহ্বান ক্ৰমে বংগভংগ কাৰ্যকৰী হোৱা দিনা বংগদেশৰ ৰাখী বন্ধন পালন কৰা হৈছিল হিন্দু মুছলমান আমি একেই থাকিম বংগভংগ কৰি দিয়ক আমি হিন্দু মুছলমান একেই থাকিম এই কথাষাৰ প্ৰমাণ কৰিবৰ কাৰণে বংগদেশৰ ৰাখী বন্ধন পালন কৰা হৈছিল সেইদিনাখন বংগভংগ কাৰ্যকৰী হোৱা দিনা তো কাৰ আহ্বানত হৈছিল এই আহ্বানত হৈছিল যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ আহ্বানত হৈছিল তাৰপৰা কোনে ফেডাৰেল হলৰ আধাৰশিলা স্থাপন কৰিছিল সেইজন হৈছে আনন্দ মোহন বসুৱে যে আমি হিন্দু মুছলমান আমি এক হয় সেইটো দেখাবৰ কাৰণে এই হলটোৰ স্থাপন কৰিছিল নেক্সট আহিলে চোৱা বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল বন্দে মাতৰম গীতটি বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰিছিল আৰু বংকিম চন্দ্ৰ চট্টোপাধ্যায় বংকিম চন্দ্ৰ চেটাৰ্জী বুলি কোৱা হয় বংকিম চন্দ্ৰ চট্টোপাধ্যায় বুলি কোৱা হয় বেংগলী সাহিত্যত আৰু চেটাৰ্জী বুলি কোৱা হয় ইংৰাজী সাহিত্যত নেক্সট আহিলে চোৱা বৰ্জনৰ অৰ্থ হ'ল স্বাদেশিকতা আৰু স্বাদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতো প্ৰকাৰে অসহযোগিতা কৰা অৰ্থাৎ এই ঋষি অৰবিন্দ ঘোষে এইষাৰ কথা কৈছিল আৰু কৈছিল যে মানে বৰ্জনৰ অৰ্থই হৈছে স্বাদেশিকতা আৰু স্বাদেশিকতাৰ মৰ্মাৰ্থ এইটোৱে যে আমি ব্ৰিটিছৰ লগত সব ফালৰ পৰাই আমি অসহযোগ কৰিম গতিকে আন্দোলনকাৰীসকলৰ মনত কি ভাৱ জগাই তুলিছে বা ইয়াৰ ফলত আন্দোলনকাৰীয়ে কি বৰ্জন কৰিছিলে হয়নে তো আন্দোলনকাৰীয়ে যেতিয়া এই কথাষাৰ অনুধাৱন কৰিলে তেওঁলোকে মানে কথাষাৰ অনুধাৱন কৰাৰ পিছতে মানে বিদেশী বস্তু বৰ্জনৰ লগতে তেওঁলোকে কি কৰিলে ব্ৰিটিছ প্ৰশাসন শিক্ষানুষ্ঠান বিচাৰালয় এইবিলাকো বৰ্জন কৰিলে আনকি চৰকাৰখন বিদেশী বুলি গণ্য কৰি কিছুমানে কি কৈছিল তেতিয়াহ'লে ঋণ পৰিশোধ নকৰা খাজানা নিদিয়া এইবিলাক মানসিকতাও মানুহৰ মনত গঢ় লৈ উঠিছিলে ঠিক আছে এইটো তোমালোকে ভালকৈ পঢ়ি চাবা মই তোমালোকক শ্বৰ্টকৈ বুজাই দিলোঁ নেক্সট আহিলে চোৱা তলত দিয়া বাতৰি কাকত আৰু আলোচনীবিলাকৰ সম্পাদক কোন লিখিবলৈ কৈছে বেংগলীখন হৈছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ আহিব পাৰে ইয়াৰ পৰা এটাকে উঠাই দিব বেংগলীৰ সম্পাদক কোন সঞ্জীৱনী সম্পাদক কোন এটাকে উঠাই দিব পিছত নকবা কমন নপৰিলে বুলি ইয়াৰ পৰা আহিব তো বেংগলী কোন তেতিয়াহ'লে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সঞ্জীৱনী হৈছে কৃষ্ণ কুমাৰ মিত্ৰ হিতবাদী হৈছে কেবি অৰ্থাৎ কালী প্ৰসন্ন কাব্য বিশাৰদ কালী প্ৰসন্ন কাব্য বিশাৰদ এজন ব্যক্তিয়ে আকৌ দেই কালী প্ৰসন্ন কাব্য বিশাৰদ আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণ ঠিক আছে তাৰ পৰা আহিলে চোৱা যুগান্তৰ এইখন আছে ভূপেন্দ্ৰনাথ দত্ত মানে আমাৰ স্বামী বিবেকানন্দৰ কি ভাতৃ নেক্সট আহিলে চোৱা সন্ধ্যাখন কি সন্ধ্যাখন ব্ৰহ্মবন্ধৱ উপাধ্যায়ৰ তাৰপিছত আকৌ আহিলে দিদনখন হৈছে সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ তাৰপৰা সুপ্ৰভাত হ'ব লাগিছিলে হৈ থাকিলে সুপ্ৰভাতখন হৈছে কুমুদিনী মিত্ৰ মহিলা আলোচনী আছিলে এখন আৰু বন্দে মাতৰমখন হৈছে অৰবিন্দ ঘোষ গীতটিৰ কথা কোৱা নাই ইয়াত আলোচনীখনৰ কথা কৈছে ঠিক আছে নেক্সট আহিলে চোৱা স্বদেশী আন্দোলনৰ পটভূমি ৰচিত দুখন নাটকৰ নাম লিখিবলৈ কৈছে তো কি লিখিবা এখন লিখিবা ক্ষীৰোদ প্ৰসাদৰ পলাশীৰ প্ৰায়চিত্ৰ আনখন লিখিবা গ্ৰীচ ঘোষৰ চিৰাজউদ্দৌলা নেক্সট জাপানী বীৰ পুথিখনৰ লেখক কোন সেইখন হৈছে স্বৰ্ণকুমাৰী দেৱী আৰু বংগলক্ষীৰ বটকথাৰ লেখক কোন ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী তেতিয়াহ'লে কোন এগৰাকী লেখক হয় নেক্সট 51 নম্বৰ প্ৰশ্ন আহিলে চোৱা স্বদেশী আন্দোলন যে হৈছিল স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কি হৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰে গীত ৰচনা কৰিছিল কিমানটা গীত ৰচনা কৰিছিল প্ৰায় 23টি গীত ৰচনা কৰিছিল ঠিক আছে তাৰপৰা ইয়াত আহিব পাৰে যে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ লেখক কোন আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ লেখক কোন ৰবীন্দ্ৰনাথ ঠাকুৰ ঠিক একেদৰে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ লেখক কোন কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে হয় বাংলাদেশৰ যে ৰাষ্ট্ৰীয় সংগীত সেই সংগীতটোনো কি সেইটো হৈছে আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি অৰ্থাৎ আমাৰ সোণৰ বাংলাদেশ আমি তোমাক ভাল পাওঁ সেইটো মানে আমি তোমাক ভালোবাসি ডাইলগটো চাগে শুনিছা ক'বাত হয়নে এইটো বেংগলী ভাষাত কয়
মই তোমাক ভাল পাওঁ আমি তোমাক ভাল পাওঁ সেইটো বুজাবৰ কাৰণে নেক্সট আহিলে চোৱা স্বদেশী আন্দোলনৰ পটভূমি এই স্বদেশী আন্দোলনৰ কাৰণে বেকগ্ৰাউণ্ডত তো কি কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে এটা বিখ্যাত প্ৰবন্ধ লিখিছিল সেই প্ৰবন্ধটো কি প্ৰশ্ন আহিব পাৰে সেইটো হৈছে ভাই ভাই এক ঠাই নেক্সট প্ৰশ্ন আহিব পাৰে কাৰ প্ৰচেষ্টাত বংগীয় কলা সংসদ নামৰ জাতীয় অনুষ্ঠানটো গঢ় লৈ উঠিছিল এইটো গঢ়টো হ'ব লাগিছিলে এনেকুৱা ভুল হৈ গ'ল দেই তো গঢ় কাৰ এইটো অৱনীন্দ্ৰনাথ ঠাকুৰৰ প্ৰচেষ্টাত তাৰপিছত এই অৱনীন্দ্ৰনাথ ঠাকুৰে আকৌ কি কৰিছিল এখন ছবি নিৰ্মাতা তো তেখেত হৈছে কি ছবি তেখেত বিখ্যাত ছবিখনৰ নাম কি তেখেত সেইখন হৈছে বংগমাতা নেক্সট আহিলে চোৱা কোনে বংগমাতাক ভাৰত মাতাৰ ৰূপ দিছিল সেইজনী হৈছে ভগিনী নিবেদিতা এগৰাকী মহিলা আৰু ভগিনী নিবেদিতাৰ আচল নামটো হৈছে মাৰ্গাৰেট এলিজাবেথ নবুল তেখেত আয়াৰলেণ্ডৰ আছিলে ঠিক আছে নেক্সট আহিলে 58 কোনে ছাত্ৰসকলক আন্দোলনত ভাগ নল'বলৈ সকীয়াই দিছিল সেইজন হৈছে R.W. কাৰ্লাইল তেখেত হৈছে বংগপ্ৰদেশ চৰকাৰৰ মুখ্য সচিব তেখেতে এখন জাননী প্ৰস্তুত কৰিছিল আৰু কৈছিলে যে ছাত্ৰসকল তহঁতি আন্দোলনত ভাগ ল'বলৈ বন্ধ কৰ নহ'লে কথা বেয়া হ'ব তেনেকৈ তো সেই কথাষাৰ জাননীৰ হিচাপত দিছে মই জাষ্ট ইনে শ্বৰ্ট কি কৈ থৈছোঁ আৰু তো সেই কথাষাৰ শুনিব নেকি ভাৰতীয় মানুহে নুশুনে ন তো খং উঠিব প্ৰতিবাদ ইয়াৰ বিৰুদ্ধেতো প্ৰতিবাদ কৰিবই গতিকে প্ৰতিবাদ কৰিছিলে আৰু সেইকাৰণে এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰিছিলে কাৰ নেতৃত্বত ৰবীন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত ক'ত হৈছিল জানানে এখন সভা হৈছিল সেই সভাখনত এই এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰা হ'ল তো সভাখন হৈছিল পটলডাঙা মল্লিকবাৰীত নেক্সট আহিলে চোৱা কোনখন পত্ৰই কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা বুলি অভিহিত কৰিছিল দি ডন পত্ৰিকাই নেক্সট আহিলে চোৱা সতীশ চন্দ্ৰ মুখোপাধ্যায় কাৰ সহযোগত ডন ছ'চাইটি গঠন কৰিছিল এজন হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আনজন হৈছে চাৰুদাস বন্দ্যোপাধ্যায় নেক্সট আহিলে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ শিক্ষানুষ্ঠানটো কেতিয়া গঠন হৈছিল সেইটো হৈছে 11 মাৰ্চ 1906 চনত আৰু কাৰ অধ্যক্ষতা হৈছিল জানানে ৰাস বিহাৰী বসু এখেতৰ ফটো আছে মই তোমালোকক শেষত দেখাই থৈ যাম এতিয়া চোৱা লং কুৱেশ্যন আহিব পাৰে এইখিনি তোমালোকে এবাৰ এইখিনি চাই ল'বা লং কুৱেশ্যনখিনি বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে চাই ল'বা ঠিক আছে তাৰপৰা নেক্সট আহিলে এগৰাকী লৰ্ড কাৰ্জন যাৰ দিনত নেকি বংগ বিভাজন সংঘটিত হৈছিল তাৰপৰা এওঁ হৈছে মোগল সম্ৰাট শ্বাহ আলম এইজন হৈছে শ্বাহ আলম আৰু এইগৰাকী হৈছে ৰবাৰ্ট ক্লাইভ যাৰ মাজত নেকি কি হৈছিল শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত কি হৈছিল তেতিয়াহ'লে এলাহাবাদ সন্ধি হৈছিল নেক্সট আহিলে তোমালোকৰ এইটো কলিকতাৰ ফৰ্ট উইলিয়াম বুলি কৈছিলোঁ যে এইটো ফৰ্ট উইলিয়াম দুৰ্গ নেক্সট প্ৰশ্ন আহিলে নেক্সট কুৱেশ্যন আহিলে কুৱেশ্যন নহয় পৰিচয় কৰাইছোঁ এইজন হৈছে এণ্ড্ৰু ফ্ৰেজাৰ ঠিক আছে তাৰপৰা নেক্সট আহিলে এইজন হৈছে তোমালোকৰ ভূপেন্দ্ৰনাথ দত্ত এই যুগান্তৰ পত্ৰখনৰ কি সম্পাদক নেক্সট আহিলে ভূপেন্দ্ৰনাথ দত্ত লিখা আছে দেখিছা এইজন হৈছে কৃষ্ণ কুমাৰ মিত্ৰ সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক নেক্সট আহিলে ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী এগৰাকী এগৰাকী ৰাইটাৰ হয় বেংগলী ৰাইটাৰ নেক্সট আহিলে এইগৰাকী ৰাস বিহাৰী বসু এখেতৰ কথাটো আমি পাইছোঁৱেই ইতিমধ্যে এগৰাকী আমাৰ কবিগুৰু কোন ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট এইজন হৈ গ'ল অৰবিন্দ ঘোষ ঋষিজনৰ নিচিনাই আৰু ন গোটেই দাড়ি আছে তাৰপৰা নেক্সট আহিলে চোৱা এইগৰাকী বিপিন চন্দ্ৰ পাল নেক্সট এইগৰাকী হৈ গ'ল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় যাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল যি বেংগলী কাকতৰ সম্পাদক তাৰপিছত তোমালোকৰ ইমানে আছে আজি ভিডিঅ' যদি ভাল পালা ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা যদি ভাল লাগিলে লেচনটো চাই তেতিয়াহ'লে প্লিজ ভিডিঅ'টো শেষত এটা কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ ফেমিলিৰ সদস্য হৈ ল'বা আৰু লগতে তোমালোকৰ মৰম আৰু ছাপৰ্টৰ কাৰণে মই বহুতখিনি আগবাঢ়ি যাবলৈ আমাৰ চেনেলটো আগবাঢ়ি যাবলৈ সক্ষম হৈছে তো তোমালোকৰ মৰমৰ বাবে দিগ্বিজয় দাদা বুলি সদায় পৰিচিত হৈ ৰ'ম তোমালোকে এনেদৰে ছাপৰ্ট আৰু মৰম কৰি যাবা ঠিক আছে লগ পাম এটা নতুন ভিডিঅ'তে তেওঁলোকে বাই বাই হাঁহি থাকা আৰু সুখত থাকা